নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মৰ্ণিং ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। মৰ্ণিং বুলি কওঁতে মানে 10টা মানে বাজিলে। এতিয়া পথাৰলৈ ওলাই আছোঁ, ড্ৰেছ লগাই ল'লোঁ। আজি আমাৰ প্ৰথম মানে মাটি বোকা দিছে, ৰোৱনীয়ে ৰুইয়ে আছে। মায়ে চাহ তাহ লৈ গ'ল, মানে বৰষুণটো আহি গৈছে। আজি বতৰটো ধুনীয়া, কিনকিনীয়া মানে বৰষুণ পৰিছে। ভিডিঅ'টো চাই থাকক শেষলৈকে। পেলাই মই পাৰ্ক গ'লোঁ। এইফালে আহিদৰা আমাৰ বাঁহৰ বাৰী মানে পিছফালে আছে। ৰোৱনীখিনি চাওক আপোনালোকে, ৰুই আছে ধুনীয়াকৈ। এইফালে আমাৰ ৰোৱনীয়ে ৰুই আছে ধুনীয়াকৈ। বতৰটো ঠাণ্ডা, আজি মজা পাইছে আৰু মাহঁত আছে, বাহঁত আছে, ওচৰৰ মানুহ আছে। পূৰা আজি বতৰটো ধুনীয়া, সুন্দৰ আৰু পৰিৱেশটো চাওক আপোনালোকে, ইমান ধুনীয়া। এইফালে চাওক কঠীয়াখিনি কিমান ধুনীয়া হৈছে। এইখিনি কঠীয়া আমাৰে মানে ডাঙৰ হৈ গ'ল আৰু এতিয়া ইয়াৰ পিছত পাৰিছিলে। আৰু এইফালে চাওক, এইফালে পোৱালীয়ে পূৰা ব্লগ বনাই আছে। সেইটো ভাগিন হয় দেই মোৰ। মই ৰুবলৈ যাম মানে প্ৰথমতে চাহ অকণমান খাই লওঁ আৰু তাৰপিছত মাটি ৰুবলৈ যাম। মই আমাৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ চাওক ধুনীয়াকৈ। এতিয়া ইমান ধুনীয়া কিনকিনীয়া বৰষুণ পৰিছে। বৰষুণ তিতি বহুত ভাল পাওঁ মানে মোৰ। আৰু কোনে কোনে ভাল পাওঁ বৰষুণ তিতি প্লিজ কমেণ্ট কৰি জনাবচোন। এতিয়া মোৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ চাই থাকক ধুনীয়াকৈ। বৰ্তমান এতিয়া মই অকণমান ৰুম গৈ ভাগিনে দেখুৱাই থাকিব, আপোনালোকে চাই থাকক ভিডিঅ'টো। কিনকিনীয়া বৰষুণত মানে মাটি ৰুই বহুত ভাল লাগে। তাতে বৰষুণ তিতি বহুত ভাল পাওঁ মই। চবেই চাহ খাবলৈ গ'ল, মই বোলো মাটিকণ মই ৰুই লওঁ। তাৰপিছত মই অকলে এইকণ মাটি ৰুলোঁ। তাৰপিছত অকণমান ৰখিলোঁ গৈ মাটিকণ ৰুই পেলাই। কঠীয়া আমাৰ পিছত আকৌ ৰুম, চাই থাকক ভিডিঅ'টো। এইফালে পূৰা কিনকিনীয়া বৰষুণ আহি গ'ল, সেইটো কাৰণে বাঁহৰ তলতে অকণমান ৰখিছোঁহি। এতিয়া পোৱালীয়ে কি ছাতি লৈ আহিছে আপোনালোকে চাওকচোন, ছাতিটোৰ ষ্টাইলটো কেনেকুৱা। অঁ তইতো কি ছাতি আনিলি হেই? চাইনিজ ছাতি চাওঁ, নামটো চাওঁ কেনেকুৱা। নামটো চাওক গাইছ, কিমান চুটি নালয়। এইটো আমাৰ ফালে আছে এনেকুৱা ছাতি, আৰু কাৰোবাৰ ফালে আছে নেকি এনেকুৱা ছাতি কমেণ্ট কৰি জনাব। লাগে যদি 100 টকাত কিনিব পাৰিব। 100 টকাত। আৰু এইফালে কিনকিনীয়া বৰষুণতে মাহঁতে বাহঁতে পূৰা চাহ খাই আছে, ধুনীয়া এনজয় কৰোঁ আজি ধুনীয়া। সিটো চাইডে ৰুই হৈ গ'ল, এতিয়া আমি এইটো চাইডে আহিছোঁ ৰুবলৈ। বৰষুণ কিনকিনীয়া দি আছে। আমাৰ বৰ্তা ছোৱালী বাহঁতে এইফালে পূৰা তামোল খাই আছে, দেউতাই পূৰা আলি দি আছে এইফালে। আমাৰ এজনে আকৌ এবাৰ প্ৰথম খেতি কৰিছে, গোটেইজনকে ক'ব নোৱাৰা হৈ আছে। মাছ পাইছ? বৰালি নে হ'ল? ৰৌ মাছ পাইছ? ৱাও, আজি খাব লাগিব ন। সকলো আকৌ মাটি ৰোৱাত ব্যস্ত হৈ গ'ল। আমাৰ মাটি ৰুইছে এতিয়া বাহঁতে, মই ৰুইছোঁ অলপ অলপ। ইমান মানে ডাঙৰ মাটিডৰা বহল তাতে দেখি পেলাই মাথাটো গৰম হৈ গুচি গৈছে। আৰু আপোনালোকে এইডৰা মাটি চাওক ইমান ডাঙৰ। খেতি হৈ গ'ল। দেখিছে ইমান ডাঙৰ। আমাৰ এইফালে ভাগৰি লাগিছে চাগে। ৰোৱনী বোলে মাথা গৰম হৈ গৈছে মাটিডৰা দেখি পেলাই। এয়া ৰুই আছে বোলে। মাটি ৰুই দিয়াৰ পাছত চাওক কঠীয়াখিনি ইমান ধুনীয়া লাগিছে। এয়া আমাৰ পিছফালে বাঁহবাৰী আছে, গোটেইখিনি সেউজীয়া সেউজীয়া হৈ আছে। পৰিৱেশটো কিবা বহুত ভাল লাগিছে। বোলে কঠীয়াখিনি চাওক, পৰিৱেশটো এতিয়া গোটেইখিনি সেউজীয়াও হ'ব এতিয়া বাৰিষা দিন।
এইটো আমাৰ বৰনামঘৰ। আমি পিছফালে মাটি ৰুই আছোঁ। আগফালে আছে আমাৰ বৰনামঘৰটো। এয়া আমাৰে হাঁহ পানী পাই পূৰা গা ধুই আছে হাঁহকেইটা। চাওক কি ধুনীয়া লাগিছে হাঁহকেইটা। তামাম গা ধুই আছে সিহঁতিও পানী পাই পেলাই। মাটি দুডৰা আছিলে, এডৰা ৰুই আছে এয়া এইফালে, আৰু এডৰা আছে। এডৰা ৰুলে হৈ যাব আৰু আজিলৈ মাটি ৰুই। আৰু এডৰা আছে কঠীয়া পেলাই থৈ দিছে ইয়াত, আৰু ৰুলেহিয়ে হ'ল আৰু। আজিলৈ মাটি ৰোৱা হৈ যাবই দুডৰা ৰুলে। মই এতিয়া যামগৈ ঘৰলৈ। পৰিৱেশটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। পাহাৰটো আমাৰ ঘৰৰ ওচৰতে আছে, সেইটো পাহাৰটো দেখিছে? পাহাৰটো মানে আমাৰ ওচৰতে, মানে পথাৰ দি গ'লে ওচৰতে হয়। এনেই এনেকৈ ঘূৰি যাব লাগে পাহাৰলৈ গ'লে। পাহাৰলৈ যোৱা মানুহ আমাৰ বহুত আছে বাৰু। কোনোবা যদি যায় কমেণ্ট কৰি জনাব। তেনেহ'লে ভিডিঅ'টো আজি পথাৰতে আৰু শেষ কৰোঁ বুলি ভাবিছোঁ। ভাল লাগিলে কমেণ্ট কৰি জনাব, আৰু বেয়া লাগিলে কমেণ্ট কৰি জনাব। মানে ভিডিঅ' ইমান ভালকৈ বনাব মানে জনা নাই, তেওঁ চেষ্টা কৰি আছোঁ। তেনেহ'লে আজিলৈ ধন্যবাদ।